আজি ৰাতিপুৱা 7 বজাৰ আঞ্চলিক বাতৰি পঢ়িবলৈ লৈছোঁ মই চেলকাউদ্দিন মহন্তই। আগতে পঢ়িছোঁ প্ৰধান বাতৰিসমূহ। যোৱাকালি সাগৰতলীত এটা তিমি মাছৰ মৃত্যু হয়। এতিয়া আহিছোঁ বিতং বাতৰিসমূহলৈ। যোৱাকালি সাগৰতলীত এটা তিমি মাছৰ প্ৰকাণ্ড জোৰে শিল এটা খুন্দা মৰাৰ ফলত সাগৰতলীত দাও দাওকৈ জুই জ্বলি উঠে, যাৰ ফলত সাগৰৰ পানীবোৰ শুকাই যায় আৰু বহুতো সৰু ডাঙৰ মাছৰ মৃত্যু মুখত পৰে। তাৰে কেইটামান মাছক পৰুৱাবিলাকে খাই পেলাই যদিও দুজনমানক সংকটজনক অৱস্থাত স্থানীয় পেৰামেডিকেলত ভৰ্তি কৰোৱা হয়। এতিয়া আহিছোঁ আন এটি বিতং বাতৰিলৈ। যোৱাকালি এডাল সাপে এটা ভেকুলীক খেদাৰ ফলত কেইখনমান হাবি গছ গছনি উঘালি পৰে, যাৰ ফলত তাৰ তলত থকা সৰু সৰু বনবোৰ মৃত্যুৰ মুখত পৰে আৰু আমাৰ সদৰ থানাই সাপ আৰু ভেকুলীকেইটাক বৰ্তমান কৰায়ত্ব কৰিবলৈ সক্ষম হৈ পৰিছে। এতিয়া জনাব বিচাৰিছোঁ যে আন এটি গুৰুত্বপূৰ্ণ বাতৰি। জানিব পৰা মতে অলপ আগতে মঙলদৈ চহৰৰ মাজমজিয়াত এটি প্ৰকাণ্ড হাতী আৰু কণাবাজুলিৰ মুখামুখি সংঘৰ্ষৰ ফলত হাতীটোৱে মৃত্যুবৰণ কৰিছে বুলি আমাৰ স্থানীয় সংবাদদাতাই কুমটিৰাজে মত প্ৰকাশ কৰিছে। ইতিমধ্যে স্থানীয় পৰুৱাবিলাকে হাতীটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে লংকা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু স্থানীয় আৰক্ষী বাহিনীয়ে বৰ্তমানলৈকে কণাবাজুলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া আহিছোঁ নিয়োগ বাতৰিলৈ। গুৱাহাটী মহানগৰত GMCHত 50টা বেমাৰী পদ খালী হৈ আছে। ইয়াৰ অৰ্হতা হ'ব লাগিব তলত দিয়াসমূহৰ। অৰ্হতা হ'ব লাগিব খাই বৈ শুই থকা, বয়স হ'ব লাগিব অতি কমেও 40 বছৰ, বিচনাত পেচাব কৰা হ'ব লাগিব, ওখ হ'ব লাগিব 9 ফুট 13.5 ইঞ্চি। এতিয়া আহিছোঁ বতৰলৈ। বতৰ বিজ্ঞানীয়ে জনোৱা মতে আজি নিশাৰ আগত বৰষুণৰ লগতে মাছ পৰিব বুলি আমাক বতৰ বিজ্ঞানীয়ে জনাইছে। জনসাধাৰণক জাকৈ জুলুকি লৈ ৰাতি বহি থাকিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ লগতে মত প্ৰকাশ কৰিছে যে বৰষুণৰ লগতে ডাঙৰ ডাঙৰ শিল পৰিব বুলিও শিল আৰু বৰফৰ টুকুৰা পৰিব বুলি বতৰ বিজ্ঞানীয়ে আমাক জনাইছে। আজি ৰাতিপুৱা বাতৰি ইমানেই।